নমস্কাৰ, মই অমৰজ্যোতি বৰ্মন পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মই অন্যতম ভিডিঅ'লৈ। যা পৰ দিম কিন্তু চৰ মাৰি। যোৱাকালি মই সন্ধিয়া ভিডিঅ' এটা পাব্লিছ কৰিছিলোঁ টিচাৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত, আৰু সেই ভিডিঅ'টো চাই বহুতে মোক কমেণ্ট যোগে কিছুমান প্ৰশ্ন সুধিলে আৰু বহুতে মোক ফোন যোগে কণ্টেক্ট কৰিলে, আৰু মেক্সিমাম ফোন মই তেওঁলোকক ৰিচিভ কৰিছিলোঁ যিসকলে এইবাৰ DLED প্ৰি-এণ্ট্ৰি টেষ্ট দিব। আৰু তেওঁলোকে প্ৰায়ভাগ মোক সুধি আছে, মই ফোনত তাৰমানে আচৰিত হৈ গৈছোঁ, মানে কি উত্তৰ দিম এওঁলোকক। মানে বহুতে সুধি আছে যে দাদা DLED এক্সাম এইবাৰ অনুষ্ঠিত নহয় নেকি, মানে DLED বন্ধ হ'ব নেকি। তো কি ক'ম মই আপোনালোকক, মই চিম্পলি এটা উদাহৰণ দিওঁ। চাওক, মোৰ ঘৰত ধৰি লওক কাৰোবাৰ লগত কিবা কাজিয়া হ'ল, আমাৰ কোনোবা ফেমিলিৰ লগত, তো মই ভালকৈ গম পাম নে মোৰ চুবুৰীয়াই বেছি ভালকৈ গম পাব মানে কিহৰ কাৰণে কাজিয়াটো হৈছে। তো তেনেকুৱা এটা কথা। আমি বৰ্তমান পঢ়ি আছোঁ DLED, তো আমাৰ বৰ্তমান ঘৰ এখন কি হৈ আছে কি হোৱা নাই সেইখিনি কথা আমি ভালকৈ জানো। তো সেইকাৰণে কৈছোঁ যে DLED এক্সাম এইবাৰো অনুষ্ঠিত হ'ব। যোৱাবাৰো মই কৈছিলোঁ, যদি আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'বিলাক চাই আপোনালোকে তাত গম পাব যে যোৱাবাৰো মই কৈছিলোঁ যে অমুক মান্থত আপোনালোকৰ DLED এক্সাম অনুষ্ঠিত হ'ব, মানে প্ৰি-এণ্ট্ৰি টেষ্ট এক্সাম অনুষ্ঠিত হ'ব। আৰু সেই মান্থতে আহিছে, মই তাৰিখ পৰ্যন্ত ধৰি দিছিলোঁ কিন্তু সেই তাৰিখৰ ভিতৰতে আহিছে। আপোনালোকে ভিডিঅ'বিলাক চাব পাৰে। তো মই এটাই কৈছোঁ আপোনালোকক, যদি কোনোবাই প্ৰিপাৰেশ্যন কৰি আছে, কোনোবাই যদি একদম চিৰিয়াছ টিচাৰ প্ৰফেশ্যন জবটো লৈ আপোনালোকে যদি চিৰিয়াছ, ভৱিষ্যতে এজন যদি শিক্ষক হ'ব বিচাৰে, তেতিয়াহ'লে এতিয়াৰে পৰা প্ৰথম জখলাখন আপোনালোকে বগাবলৈ ৰেডি হওক। কাৰণ DLED বা BEd অবিহনে আপোনালোকে শিক্ষকত পদত নিযুক্তি নাপায়। তো প্ৰথম জখলাখন আমি বৰ্তমান বাগ গ'লোঁ। এতিয়া আমাৰ চিটেটৰ যিখন জখলা আছে সেইখন ভালকৈ আমি পাৰ হ'ব লাগিব, তাৰপিছতহে আমাৰ ৰিক্ৰুটমেণ্ট হ'ব। তো যদি আপোনালোকৰ একেবাৰে একদম বোলে এইটো মোৰ একেবাৰে ড্ৰিম জব, চিৰিয়াছ হওক। আৰু যোৱাবাৰতো গমেই পাইছিল যে কেনেকুৱা ৰিজাল্ট হ'ল, বহুতৰ কিছুমানে 1 নম্বৰত ধৰি ৰৈ গৈছে, কিছুমানে পইণ্টত ধৰি ৰৈ গৈছে। ফোন আহিছিল যোৱাবাৰ, গম পাইছিল নে যোৱাবাৰ কিমান তাৰ ফোন আহিছিল মোৰ তাত, ফোন ৰিচিভ কৰিছোঁ মই, শব্দ নাইকিয়া হৈ গৈছিল মোৰ মুখৰ পৰা তেওঁলোকক সান্তনা দিবলৈ। কান্দি দিছে বহুতে যে দাদা মোৰ ইমান ইচ্ছা আছিল, পইণ্টৰ কাৰণে মই ৰৈ গ'লোঁ। কি ক'ম, এইবাৰ আমাৰ ফালৰ পৰাও আপোনালোকৰ কাৰণে ফুল ছাপোৰ্ট থাকিব। আমিও বহুখিনি জোৰ দিম আপোনালোকক পাছ কৰাৰ বাবে, মানে এডমিশ্যনটো লোৱাৰ বাবে। আমি অলৰেডি আলোচনা কৰি দিছোঁ, ধীমানৰ লগত আলোচনা কৰিছোঁ, প্ৰবাল আছে, যোৱাবাৰ যিকেইজন আমাৰ টিচাৰ আছিল। আমি যোৱাবাৰতো আপোনালোকে গমেই পাইছে, যোৱাবাৰ আপোনালোকক একেবাৰে মই ধুনীয়াকৈ পঢ়াই লৈ গৈছিলোঁ। আমি যিখিনি গাইডেঞ্চ আছে আমাৰ ফালৰ পৰা সেইখিনি গোটেইখিনি আপোনালোকক প্ৰভাইড কৰিছোঁ। তো এইবাৰ আগতীয়াকৈ আৰম্ভ কৰিম, বুজি পাইছেনে। মানে যুদ্ধখন লগাৰ আগতে আমি ৰেডি হ'ব লাগিব, প্ৰস্তুত হ'ব লাগিব, বুজি পাইছেনে। প্ৰশিক্ষণ আমি ল'ব লাগিব, তাৰপিছতহে আমি ভালকৈ পাৰদৰ্শিতা আগবঢ়াব পাৰিম। তো ঠিক তেনেকৈ এইবাৰ আমি প্ৰস্তুতি চলাম ফেব্ৰুৱাৰী মাহৰ পৰা। আৰু আপোনালোকক কৈছোঁ, মানে বহুতৰ এইটো ৰিকুৱেষ্ট আছিল যে এইটো ভিডিঅ' এটা লাগে যে DLED এইবাৰ হ'বনে নহয়, আপুনি এইবাৰ কৈ দিয়ক ইউটিউবত। বহুতে মোক ৰিকুৱেষ্ট কৰিছিল, তো সেইবাবে এই ভিডিঅ'টো পাব্লিছ কৰিলোঁ যে নিশ্চিন্ত থাকক, DLED আহিব এইবাৰ, আপোনালোকে প্ৰি-এণ্ট্ৰি টেষ্ট দিবলৈ পাব, ৰেডি হৈ থাকক।